Hello everyone. আজি নিযুক্তি সন্দৰ্ভত এটা নতুন আপডেট আহিছে আৰু এক্স হেণ্ডেল যোগে চিফ মিনিষ্টাৰ আসাম একাউণ্টত আপডেট দিছে। ইয়াত লিখিছে হিমন্ত বিশ্ব শৰ্মা shared a meeting at Lok Seva Bhavan with senior officials to review preparations for issuing appointment letters to nearly 25,000 candidates selected through various state-level recruitment boards across departments including education, health, police, APSC, MERD and others. অৰ্থাৎ যিখিনি নিযুক্তি দিবলগীয়া আছে ADRE হওক, পুলিচ হওক, এডুকেশ্যন ডিপাৰ্টমেণ্ট হওক, হেল্থ হওক আৰু APSCৰ বিভিন্ন ডিপাৰ্টমেণ্টেই হওক, এইবিলাকৰ যি 25,000 কেণ্ডিডেটক মানে যিখিনি নিযুক্তি দিবলগীয়া আছে তাৰ বাবে এখন মিটিঙত বহিছে আৰু তাতে লিখিছে চিফ মিনিষ্টাৰে মানে ডিৰেকশ্যন দিছে ডিপাৰ্টমেণ্টবিলাকত to complete all pending formalities including randomization, allocation and posting orders to ensure the ceremonial distribution begins by the end of November and is concluded in the first week of December. অৰ্থাৎ যিখিনি কাম বাকি আছে অৰ্থাৎ ৰেণ্ডমাইজেশ্যনেই হওক ADREৰ ডিপাৰ্টমেণ্টবিলাক যিবিলাক ৰেণ্ডমাইজেশ্যন কৰিব আৰু এলট কৰিবলগীয়া আছে আৰু পষ্টিং অৰ্ডাৰ বনাবলগীয়া আছে এইবিলাকৰ কাম আৰু যিখিনি চেৰেমনিয়েল ডিষ্ট্ৰিবিউশ্যন অৰ্থাৎ যিখিনি নিযুক্তি পত্ৰ প্ৰদান কৰিব এই কামখিনি শেষ কৰিব দিছে নৱেম্বৰৰ লাষ্ট উইকত এণ্ড অফ নৱেম্বৰ লাগিছে মানে নৱেম্বৰ মাহৰ শেষলৈকে আৰু ফাৰ্ষ্ট উইক অফ ডিচেম্বৰত অৰ্থাৎ জইনিংখিনি যিখিনি জইনিং হ'ব অৰ্থাৎ 1 ডিচেম্বৰৰ পৰা নিশ্চয়কৈ 1 ডিচেম্বৰৰ পৰাই হ'ব লাগে আৰু অৰ্থাৎ ফাৰ্ষ্ট উইক অফ ডিচেম্বৰৰ ক্ষেত্ৰত মানে যিখিনি কামখিনি আছে গোটেইখিনি শেষ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। এইখিনি আছিল আজিৰ ভিডিঅ'টোত। যদি ভাল লাগে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে। বিভিন্ন নিযুক্তি সন্দৰ্ভতেই হওক বা বিভিন্ন আপডেটসমূহ মই এই চেনেলৰ যোগেদি আপোনালোকৰ মাজলৈ দিব চেষ্টা কৰিম। ধন্যবাদ।